নমস্কাৰ বন্ধুসকল, আজি আকৌ কিছুমান ইণ্টাৰেষ্টিং ফেক্টৰ সৈতে মই মোৰ দ্য ফেক্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি উৎসাহ দি যাব। নম্বৰ 1, তামিলনাডুৰ এজন নাপিত আছিল। তেওঁ কি কৰিছিল জানে? আপুনি চুলি কাটিব গ'লে যিখিনি সময় বহিব লগা হয়, তাৰ বাবে আমনি নাপাব কাৰণে এটা চুকত সৰু পুথিভঁৰাল এটা আৰু টিভি এটা ৰাখিছিল, যাতে গ্ৰাহকখিনিয়ে আমনি নাপায়। কিন্তু তেখেতে কৰিছিল কি, আপুনি শুনি ভাল পাব যে যদি আপুনি তেখেতৰ পুথিভঁৰালৰ পৰা এখন কিতাপ পঢ়ে, তেনেহ'লে চুলি কটাৰ পিছত পইচা দিওঁতে 30% টকা ৰেহাই পাব। এইটো এটা প্ৰশংসনীয় কৰ্তব্য। নম্বৰ 2, আমি শুই থকা মানুহক কেতিয়াও কেঁচা টোপনিত ডিষ্টাৰ্ব কৰিব নালাগে, কাৰণ যদি আপুনি তেনেকুৱা কৰে, তেনেহ'লে পাৰ্মানেণ্ট ব্ৰেইন ডেমেজৰ যিটো আশংকা সেইটো বাঢ়ি যাব পাৰে। নম্বৰ 3, আপোনালোকে জানেনে যে জাপানত আটাইতকৈ বেছি 90ৰ পৰা 95% মোবাইল ৱাটাৰপ্ৰুফ ব্যৱহাৰ কৰে, কাৰণ জাপানৰ মানুহে মোবাইল ফোনটো গা ধোৱাৰ সময়ত শ্বাৱাৰৰ তলত বেছিকৈ ব্যৱহাৰ কৰে। নম্বৰ 4, আৰ্জেণ্টিনাৰ এজন মানুহে তেওঁ ভগৱান শ্ৰীকৃষ্ণক বহুত বেছি ভক্ত। তেওঁ যদি ক'ৰবাত যায়, ফ্লাইটৰ সদায় 2টা ছিট বুক কৰে। এটা তেওঁ নিজে বহে, আনটো ছিট ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে লয়। নম্বৰ 5, হেজ, এই চিনডাল যে আছে, এইডাল হেছটেগ বুলি কয়, কিন্তু অফিচিয়েলি এই চিনডালক হেছটেগ বুলি নকয়। এইডালৰ অফিচিয়েল নামটো হ'ল অক্টোথ্ৰ। নম্বৰ 6, আপুনি সৰুতে পাৰ্লেজি বিস্কুট খাই নিশ্চয় ভাল পাইছিল। পাৰ্লেজি বিস্কুটটো ৱৰ্ল্ডছ লাৰ্জেষ্ট চেলিঙৰ ভিতৰত পৰে। আমি এদিনত 480 মিলিয়ন পেকেট পাৰ্লেজি বিস্কুট খাওঁ, আৰু আপুনি এই ফেক্টটো চাই থকা সময়খিনিত পৃথিৱীত 8,000 পেকেট পাৰ্লেজি বিস্কুট খোলা হৈছে খাবৰ বাবে। নম্বৰ 7, আপোনালোকে ৰাতি শোৱাৰ পিছত আপোনালোকে নাভাবে যে ৰাতিপুৱা ঠিক 3ৰ পৰা 4টা মানলৈ আপোনালোকে দুৰ্বল হয়, কাৰণ সেই সময়খিনি কোৱা হয় যে মানুহ টোপনিত মৰা যেন হয়। সেইকাৰণে সেই সময়খিনিত মানুহ দুৰ্বল হয়। নম্বৰ 8, আমি ৰুটি খাই নিশ্চয় সকলোৱে ভাল পাওঁ, কিন্তু সেই 18 বছৰ শিক্ষাই আমাক নজনালে যে ইংৰাজীত ৰুটিক কি বুলি কোৱা হয়। ইংৰাজীত ৰুটিক কোৱা হয় টৰ্টিল্লা। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।